নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ অন্তৰ্গত সন্মান নামৰ পাঠটিৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। ভাৱ বিষয়ক প্ৰশ্ন যি দিয়া আছে 1 নম্বৰত চমু উত্তৰ দিয়া। তাৰ ক নম্বৰ প্ৰশ্নটো হৈছে যে অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে, আৰু আনচাৰটো হ'ব তোমালোকৰ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনৰ সকলো মানুহ স্বপ্ৰধান হৈ নিজ ইচ্ছা অনুসৰে কাম কৰে। তাৰপিছত লিখিবা এনেকুৱা দেশ গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ হৈ পৰে। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ আমি খ নম্বৰ প্ৰশ্নটো। খ নম্বৰ প্ৰশ্নটোত কি দিয়া আছে যে ছাত্ৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? উত্তৰটোত লিখিবা তোমালোকে ছাত্ৰে শিক্ষকৰ ধাৰ খুজিব নোৱাৰে। শাস্ত্ৰমতে শিক্ষকে যদি ছাত্ৰক এটি মাত্ৰ আখৰো শিকায়, ছাত্ৰজন শিক্ষকজনৰ প্ৰতি চিৰঋণী হৈ ৰয়। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ আমি তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, তেওঁ কোন? উত্তৰটোত লিখিবা যে তেওঁ বুলি ইয়াত ভগৱানক বুজোৱা হৈছে। ইয়াত লিখকে কৈছে যে তেওঁ অৰ্থাৎ ভগৱান বা ঈশ্বৰ হৈছে সকলোৰে ঊৰ্ধত। ঠিক আছে, এইখিনি লিখি দিবা। তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ আমি ঘ নম্বৰ প্ৰশ্নটো। সেইটোত কি সোধা হৈছে যে হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰটো হ'ব তোমালোকৰ হেমচন্দ্ৰ বৰুৱা আছাম নিউজ কাকতৰ সম্পাদক আছিল। ঠিক আছে। এতিয়া 9 নম্বৰ প্ৰশ্নটোত চাবা হেমকক কি? হেমকক হৈছে অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। তাৰপিছত লিখিবা ইয়াৰ প্ৰণেতা হৈছে হেমচন্দ্ৰ বৰুৱা। ঠিক আছে। এতিয়া প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে কানিয়াৰ কীৰ্তনৰ ৰচক কোন? উত্তৰটো লিখিবা কানিয়াৰ কীৰ্তনৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰৰ প্ৰশ্নত তোমালোকক কি সোধা হৈছে যে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। ঠিক আছে। উত্তৰটো চাবা তোমালোকে ঈশ্বৰ হৈছে সমস্ত জগতৰ সৃষ্টিকৰ্তা তথা পালনকৰ্তা। তেওঁৱেই সকলোৰে আদি, যাৰ আদিও নাই অন্তও নাই। তেওঁৰ কৃপাতেই সমস্ত জগতখন বৰ্তি আছে আৰু তেওঁৰ কৃপাতেই আমি মানৱী জনম লৈ এই জগতত জীয়াই আছোঁ। সেয়েহে তেওঁক আমি সকলোৱে শ্ৰদ্ধা আৰু ভক্তি কৰা উচিত। ঠিক আছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰিবা। তাৰপিছত লিখিবা ঠিক তেনেদৰে ঈশ্বৰৰ পিছতে পিতৃ মাতৃ আমাৰ মাননীয়, কিয়নো পিতৃ মাতৃয়ে হৈছে আমাৰ জন্মদাতা। তাৰপিছত লিখিবা তেওঁলোকৰ যোগেদিয়েই আমি এই পৃথিৱীখন চোৱাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু তেওঁলোকে অশেষ যন্ত্ৰণা সহ্য কৰি হ'লেও আমাক তুলি তাৰি ডাঙৰ দীঘল কৰিছে। সেয়েহে ক'ব পাৰি যে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ সন্মানৰ পাত্ৰ আৰু আমি তেওঁলোকৰ আজ্ঞা মানি চলা, তেওঁলোকক সন্মান প্ৰদৰ্শন কৰাৰ উপৰিও বৃদ্ধকালত তেওঁলোকক শুশ্ৰূষা কৰা তথা পোহপাল দিয়া আমাৰ কৰণীয়। ঠিক আছে। এইখিনিলৈকে লিখিলে তোমালোকৰ আনচাৰটো কমপ্লিট হ'ব। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোত কি সুধিছে চাবা শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? উত্তৰটো চাবা তোমালোকে শিক্ষক হৈছে প্ৰতিগৰাকী ছাত্ৰৰ পথ প্ৰদৰ্শক। অজ্ঞানতাৰ আন্ধাৰ আঁতৰ কৰি জ্ঞানৰ পোহৰ বিয়পাই শিক্ষকে প্ৰত্যেকজন ছাত্ৰৰে জীৱন উজ্বলাই তোলে। ছাত্ৰৰ বাবে অসাধ্য কামটো শিক্ষকজনৰ অনুগ্ৰহত অতি সহজবোধ্য হৈ উঠে। শিক্ষকৰ এই ঋণ ছাত্ৰজনে কেতিয়াও খুজিব নোৱাৰে। শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি এটি মাথন আখৰ ছাত্ৰক শিকায়, তেন্তে পৃথিৱীত এনে বস্তু নাই যাক দি ছাত্ৰই সেই শিক্ষকৰ ধাৰ খুজিব পাৰে। সেয়েহে এনে চিৰনমস্য শিক্ষাগুৰুসকলক আমি সদায় মান সৎকাৰ কৰি তেওঁলোকৰ বশ হৈ ৰোৱা উচিত। ঠিক আছে। এই আনচাৰটো ইমানতে কমপ্লিট হ'ব। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাইছোঁ। 4 নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক সন্মান পাত্ৰৰ পৰা আমি কি শিকিলা চমুকৈ লিখা। এতিয়া আনচাৰটো চাবা হেমচন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত সন্মান নামৰ পাত্ৰত
অনুযায়ী আমি কাক কেনেদৰে মান সৎকাৰ কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে। পাঠটোত কোৱা হৈছে যে সমাজ পাতি বাস কৰা প্ৰাণী হিচাপে আমি প্ৰত্যেকেই প্ৰত্যেকক সন্মান প্ৰদৰ্শন কৰিলেহে সমাজখন শৃংখলিত হৈ থাকে। আমি আমাৰ জ্যেষ্ঠ আৰু যিসকল আমাতকৈ শ্ৰেষ্ঠ তেওঁলোকক মানি চলিব লাগে। তাৰপিছত দিয়া আছে যে লেখকে পাঠটিত উল্লেখ কৰিছে যে ঈশ্বৰ, পিতৃ মাতৃ, শিক্ষক দেশৰ অধিকাৰ আৰু বুঢ়ালোক এইসকল সন্মানৰ পাত্ৰ। ঈশ্বৰ হৈছে সকলোৰে আদি, তেওঁৱেই জগতৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। সেয়েহে আমি ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰখা উচিত। ঈশ্বৰৰ পিছতে পিতৃ মাতৃ হৈছে আমাৰ সন্মানীয় ব্যক্তি। তেওঁলোকে আমাক এই জগতৰ লগত চিনাকি কৰি দিয়ে, লগতে আমাক পোহপাল দি ডাঙৰ দীঘল কৰিছে। গতিকে আমি তেওঁলোকক মানি চলা উচিত আৰু বৃদ্ধকালত শুশ্ৰূষা কৰা উচিত। সমাজৰ পথ প্ৰদৰ্শক হিচাপে শিক্ষকসকলো আমাৰ সন্মানৰ পাত্ৰ। শিক্ষকসকলে নিজৰ জ্ঞানৰ আলোকেৰে আমাৰ জীৱনবোৰ আলোকিত কৰি তোলে। এই চিৰনমস্য ব্যক্তিসকলৰ ধাৰ সুজিব পৰাটো সম্ভৱ নহয়। এতেকে আমি তেওঁলোকৰ মান সৎকাৰ কৰা উচিত। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, আমি আমাৰ দেশৰ শাসনকৰ্তাসকলৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা উচিত। কাৰণ যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ। দেশৰ অধিকাৰীসকলৰ নিয়ন্ত্ৰণৰ বলতে দেশ এখনত শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে। সেয়েহে যিসকল লোকে আমাৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখি ইয়াক উপভোগ্য কৰি তোলে, তেনে লোকসকলৰ শলাগ লোৱা উচিত। এয়াই পাঠটোৰ পৰা আমি শিকিবলগীয়া কথা। এইখিনিলৈকে লিখি দিবা, ঠিক আছে। তাৰপিছত তোমালোকক ভাষা বিষয়ক দিছে, সেইটো তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখিব দিছে। উত্তৰখিনি চাবা, নৰিয়া ৰোগ বা বেমাৰ, জগত পৃথিৱী ধৰণী, লতক চকুল অশ্ৰু, চকু নয়ন নেত্ৰ, হেতু বাবে কাৰণে, মান সন্মান শ্ৰদ্ধা। তাৰপিছত বিপৰীত শব্দ লিখিবলৈ দিছে, শ্ৰদ্ধা অশ্ৰদ্ধা, শলাগ অশলাগ, আদি অন্ত, দুষ্ট শান্ত, জ্যেষ্ঠ কনিষ্ঠ, ন্যায় অন্যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।